কৰিছোঁ এটো হল প্ৰাক প্ৰাথমিক শিক্ষা প্ৰাক প্ৰাথমিক শিক্ষাটো আগতে আমি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰি চলিছিলোঁ আমাৰ সমাজ কল্যাণ বিভাগৰ অধীনত অংগনবাদী কেন্দ্ৰবিলাকৰ জৰিয়তে এতিয়া নতুন শিক্ষা নীতি য'ত 5+3+3+4 হ'ব ইয়াৰ যেটো একেবাৰে তলৰ খাপৰ 5 মানে গাঁথনিটো য'ত আমি 3 বছৰ বয়সৰ পৰা আৰম্ভ কৰিম তাৰ কাৰণে শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগ আমাৰ মাজত আলোচনাবিলাক চলি আছে আৰু আমি টাৰ্মিনাস কৰিব বিচাৰিছো মানে আমি অংগনবাদী কেন্দ্ৰ টাৰ্মিনাস নহয় লোকেট কৰিব বিচাৰিছো অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয় তাৰ সম্পূৰ্ণ ৰূপৰেখা এতিয়াও প্ৰস্তুত হোৱা নাই কিন্তু হ'বলৈ গৈ আছে ইয়াৰ মাজতে ভাৰত চৰকাৰে ফাউণ্ডেশ্যনেল লিটাৰেসি এণ্ড নিউমেৰেসি এটা মিছন আৰম্ভ কৰিছে যে মানুহৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে বুধগম্য হোৱা জ্ঞান সংখ্যাৰ জ্ঞান এইখিনি যাতে সঠিকভাৱে দিব পৰা যায় তাৰ কাৰণে যোৱা কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি যাত অসমত নামকৰণ কৰিছো নিপুণ অসম সেই নিপুণ অসম মিছনটো অভিযানটো যোৱা কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছে আৰু এটো ক্ষেত্ৰত আমাৰ যিখিনি এক্সিস্টিং টিচাৰ আছে আমি কালি আমাৰ এটা এসেসমেন্ট হৈছে যে আমাৰ 2 লাখতকৈ অধিক আমাৰ শিক্ষক আছে গতিকে নতুন শিক্ষক নলৈ পেলে এই আমাৰ যিখিনি শিক্ষক ইতিমধ্যে আছে আৰু এতিয়া এই কিদিনত মাৰ্চ পৰ্যন্ত আমাৰ যিখিনি নতুন নিযুক্তি হ'ব সেই শিক্ষকসকলৰ জৰিয়তে এই নতুন গাঁথনিত শিক্ষাদানৰ ব্যৱস্থাটো কৰা হৈছে ইয়াৰ লগত নতুন শিক্ষা নীতিটোত এটা খুব গুৰুত্বপূৰ্ণ বিষয় এটো হল শিক্ষকৰ প্ৰশিক্ষণ টিচাৰ ট্ৰেইনিংটো হল নতুন শিক্ষানীতিৰ খুব গুৰুত্বপূৰ্ণ অংগ গতিকে ইয়াতো আমি পৰিকল্পনা কিছুমান কৰিছো এটা প্ৰাক প্ৰাথমিক শিক্ষকসকলৰ প্ৰশিক্ষণৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আৰু এটা কন্টিনিউয়াস এডুকেশ্যন আৰু ইয়াত এই কিদিনৰ ভিতৰতে আমি খুব কম সময়ৰ ভিতৰত আমি ৰাইজৰ বাবে মুকলি কৰি দিম যে বিজ্ঞান আৰু অংক গণিতৰ শিক্ষকসকলৰ বিশেষ প্ৰশিক্ষণ বিশেষ ট্ৰেইনিং তাৰো এটা ব্যৱস্থা কৰিছো গতিকে নতুন শিক্ষা নীতিৰ প্ৰৱৰ্তনটো আমাৰ আৰম্ভ আমি কৰিলে তাক কিক অফ কৰিছো কিন্তু ইয়াত যিসকল মূল পৰিকল্পনাকাৰী সেই ব্যক্তিসকলৰ লগত আমাৰ পোনপটীয়া ভাৱৰ আদান প্ৰদান আলোচনা হোৱা নাই আৰু হেতু আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰতে মানে যথেষ্ট পায়োনিয়াৰিং এটা ষ্টেপ এই নৰ্থ ইষ্ট এডুকেশ্যন কনক্লেভখন য'ত ইউজিচিৰ চেয়াৰম্যান ডাঙৰীয়া আহিব এআইচিটিৰ মানুহ আহিব বিভিন্ন শিক্ষাবিদসকল আহিব ইউনিভাৰ্চিটিৰ বহু কেইজন ভাইচ চেঞ্চেলৰ আহিব আমি তেওঁলোকৰ লগত আলোচনা কৰিব বিচাৰিছো আৰু তেওঁলোকৰ লগত মুখামুখি কৰাই দিব বিচাৰিছো আমাৰ ইয়াতে যদি চাই যে আমি প্ৰিন্সিপাল সকলক মাতিছো ভিসি সকলক মাতিছো হেডমাস্টাৰ সকলকো মাতিছো আৰু মেনেজমেন্টৰ মানুহ মাতিছো আৰু নিশ্চিতভাৱে আমাৰ যিসকল ইয়াত বিভিন্ন সংগঠন আছে শিক্ষক কৰ্মচাৰী সংগঠন তেওঁলোকৰ প্ৰতিনিধিও ইয়াত অন্তৰ্ভুক্ত থাকিব আৰু বৰ্তমান সময়ত আমি এই সংস্থাসমূহৰ পৰা যথেষ্ট আমি সহযোগিতা পাই আহিছো আৰু তেওঁ সকলোৰে সহযোগিতাত আমি স্মুথলি এটো কেৰি কৰিব নিউ এডুকেশ্যন পলিচিটো কেৰি কৰিব পাৰিম বুলি আমি ভাবিছো আৰু উত্তৰ পূৰ্বাঞ্চল ভিত্তিকভাৱে এই কাৰণে পাতিছো ইয়াৰ দুটা কাৰণ আছে উত্তৰ পূৰ্বাঞ্চল হিচাপে পতাৰ কাৰণে এক নম্বৰ কাৰণটো হল উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য হিচাপে আমাৰ এটা অভিভাৱকত্বৰ দায়িত্ব আছে আমাৰ এটা নেতৃত্ব দিয়াৰ এটা ৰেসপন্সিবিলিটি আছে দুই নম্বৰ আমি আমাৰ শিক্ষানুষ্ঠানবিলাকত চালে দেখা পাম যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা অসমত পঢ়িবলৈ আহে এতেকে তেওঁলোককো লগত লৈ একেলগে নৰ্থ ইষ্ট হিচাপে যাতে আমি নিউ এডুকেশ্যন পলিচিটো পুশ ফৰৱাৰ্ড কৰিব পাৰো তাৰ কাৰণে নৰ্থ ইষ্ট ভিত্তিত আমি এডুকেশ্যন কনক্লেভখন পাতিছো কোনো সংকিত হোৱাৰ কাৰণ নাই বৰঞ্চ মই তেওঁলোকক জনাই দিব বিচাৰো এই বছৰো আমি নতুনকৈ 10খন ৰেসিডেন্সিয়েল স্কুল আৱাসিক বিদ্যালয় আমি আৰম্ভহে কৰিম বন্ধ নহয় আৰু 10খন আৰম্ভ হ'ব
আমাৰ 1000 বুলি মই কোৱা নাছিলোঁ, যিখিনি আছে পেণ্ডিং সেইখিনিৰ আমাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। অহা 27 তাৰিখে আনুষ্ঠানিকভাৱে আমি নিযুক্তি পত্ৰবিলাক দিম। না আমি কৈছোঁ 23ত আমি সম্পূৰ্ণ কৰিম। 70% কলেজৰ পৰা আমি হায়াৰ ছেকেণ্ডেৰীলৈ লৈ আহিম 2022 হঠাৎ এই বছৰে আমি কৰি দিব নোৱাৰোঁ, তাৰ আগতীয়াকৈ আমাৰ এটা প্ৰস্তুতি লাগিব আৰু তাৰ কাৰণে আমি আগতীয়াকৈ আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত বিদ্যালয়সমূহত আসনখিনি আমি সাজু কৰি ল'ব লাগিব আৰু আসনখিনি এতিয়া আমি সাজু কৰি আছোঁ। এপ্ৰপ্ৰিয়েট মেকানিজমটো হ'ল যে মূলতঃ প্ৰাথমিক পৰ্যায়ত আমি মাতৃভাষাৰ জৰিয়তে শিক্ষাদানটোৰ ওপৰত নিউ এডুকেশ্যন পলিচিয়ে গুৰুত্ব দিছে। ইয়াত মাধ্যমৰ কথা এটাও আছে, গতিকে ইতিমধ্যে বড়ো মাধ্যমৰ বিদ্যালয় আমাৰ চলি আছে, মণিপুৰী মাধ্যমৰ বিদ্যালয় আমাৰ চলি আছে, বা গাৰো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ো চলি আছে। তো মাধ্যমটো এটা বেলেগ বিষয় আৰু এই জনজাতীয় বা অন্যান্য ঘৰুৱা ভাষাসমূহৰ জৰিয়তে শিক্ষাদান কৰা প্ৰাথমিক পৰ্যায়ত আৰু গ্ৰেজুৱেলি তেওঁলোকৰ বিভিন্ন সাহিত্য সভাসমূহৰ লগত আলোচনাৰ পাছত তেওঁলোকে কৈছে যে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা আৰু লগতে আঞ্চলিক ভাষা তাৰ জৰিয়তে শিক্ষাদান কৰা হওক আৰু পঞ্চম শ্ৰেণীৰ পাছত অৰ্থাৎ আপাৰ প্ৰাইমেৰীত প্ৰৱেশ কৰাৰ লগে লগে চইচ অফ দ্য ষ্টুডেণ্ট, ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নিজস্ব চইচ মতে তেওঁ কোনোবাই যদি অসমীয়া ভাষাত যাব বিচাৰে অসমীয়াত গুচি যাব, কোনোবাই যদি ইংৰাজী ভাষাত গৈ পেলাই শিক্ষাদান ল'ব বিচাৰে তেওঁ ইংৰাজীলৈ যাতে শ্বিফ্ট কৰিব পাৰে। মূল কথাটো হ'ল তেওঁৰ যিটো ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যনটো মাতৃভাষাৰ জৰিয়তে, ফাউণ্ডেশ্যনেল লিটাৰেচিটো মাতৃভাষাৰ জৰিয়তে হ'ব লাগে আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ SCERTৰ অধীনত মানে পঠন শিক্ষণ সামগ্ৰীসমূহ আমি প্ৰস্তুত কৰিছোঁ সকলো ভাষাতে বা সকলো ধৰণৰ ঘৰুৱা ভাষাতে। না আমি যিসকল আগবাঢ়িছে আমাক ইয়াত এটা ছ'চিয়েল ছাপৰ্ট এটাও লাগে, যিসমূহ সাহিত্য সভা আছে বিভিন্ন ভাষাৰ তেওঁলোকৰ পৰা আমাক এটা সমৰ্থন লাগে, ছাপৰ্ট এটা লাগে। তো যিসকলে আগবাঢ়ি আহিছে সকলো ভাষাতে আমি এইবিলাকৰ প্ৰস্তুতি মানে আৰম্ভ কৰি দিছোঁ। এইটো ইতিমধ্যে মই ইয়াৰ আগতো এদিন মই সেইদিনা বঙাইগাঁৱত যাওঁতেও কৈছিলোঁ যে আমাৰ বিদ্যালয়ত ক্লাছ 11ত ছায়েন্সৰ যিমান আসন আছে, একাদশ শ্ৰেণীত বিজ্ঞানৰ যিমান আসন আজিৰ তাৰিখত আছে তাৰ আধা শতাংশও পূৰণ হোৱা নাই। অৰ্থাৎ বিজ্ঞানত আমাৰ ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিবলৈ অনিচ্ছুক। মহাবিদ্যালয়ত ডিগ্ৰীত আমাৰ যিমান সংখ্যক বিজ্ঞানৰ আসন আছে তাৰ প্ৰায় 80 to 90%হে ফুলফিল হৈছে, বাকী 10 to 20% আসন এতিয়াও খালী পৰি আছে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণটো আমি যিটো অনুধাৱন কৰিব বিচাৰিছোঁ যে আপাৰ প্ৰাইমেৰী আৰু হাইস্কুল পৰ্যায়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান গণিত তাত তেওঁলোকে ভাল শিক্ষা নাপায়। নোপোৱাৰ কাৰণে তেওঁলোকে বিজ্ঞান পঢ়িবলৈ সাহসটো নকৰে যে আমি ভাল ফলাফল কৰিব নোৱাৰিম, পাছ কৰিব নোৱাৰিম। এতেকে আপাৰ প্ৰাইমেৰীত নহয়, আমি এতিয়া একেবাৰে লোৱাৰ প্ৰাইমেৰীৰ পৰাই মেথছ আৰু ছায়েন্স ইয়াৰ ফাউণ্ডেশ্যনটো শক্তিশালী কৰাৰ কাৰণে বিশেষ কাৰ্যক্ৰম আমি প্ৰস্তুত কৰি আছোঁ। প্ৰতিনিধিত্বমূলকভাৱে পাৰ্টিচিপেট কৰিব, কাৰণ সকলোৱে
পাৰ্টিচিপেট কৰাটো নহয়। আৰু